নমস্কাৰ। অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ষ্টেটমেণ্টত আপোনালোকে কিবা বেলেগ দেখা পাইছেনে? মই দেখা পাইছোঁ, সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো দেখুৱাই আছোঁ। মই দেখা পালোঁ যে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ষ্টেটমেণ্ট চব ঠিকেই আছে, কিন্তু এটা বস্তু আহিলে ছ'লাৰ ৰিবেট। এতিয়া মই কল কৰিলোঁ APDCLক ছ'লাৰ ৰিবেটৰ বিষয়ে জানিবলৈ, আৰু সেই কল ৰেকৰ্ডিংটো মই আপোনাক শুনাম। তাৰ আগতে যদি কিবা আপোনালোকৰ কুৱেশ্যন আছে তেনেহ'লে আপুনি কমেণ্ট কৰিব। গ্ৰাহক সেৱা কেন্দ্ৰলৈ আপোনাক স্বাগতম। সেৱাৰ গুণাগুণ নিৰ্ধাৰণ আৰু প্ৰশিক্ষণৰ বাবে আপোনাৰ এই কলটো ৰেকৰ্ড কৰা হ'ব পাৰে। আমাৰ সকলো গ্ৰাহক নমস্কাৰ APDCL কাষ্টমাৰ কেয়াৰ। মোৰ এটা প্ৰশ্ন আছিলে ছ'লাৰ ৰিবেটৰ বাবে। আপোনাৰ লগতে কথা পাতিছিলোঁ নেকি অলপ আগতে? মই আপোনাৰ লগত কথা পতা নাই বাৰু, জনাবচোন আপোনাৰ অভিযোগটো কি আছিলে। আচ্ছা, মোৰ একাউণ্ট নাম্বাৰটো, কনজিউমাৰ নাম্বাৰটো এবাৰ চাব নেকি? লৈ আছোঁ ৰ'ব কনজিউমাৰ নাম্বাৰ। অঁ হয়, জনাবচোন। কি আছিলে আপোনাৰ কমপ্লেইনটো জনাওকচোন ছাৰ। নাই, কমপ্লেইন নহয়, মানে মোৰ প্ৰশ্ন আছিলে এই নৱেম্বৰ মাহৰ ষ্টেটমেণ্টত আহিছে ছ'লাৰ ৰিবেট বুলি। এইটো কেনেকৈ মই ল'ব পাৰি বা কি প্ৰচিডিয়াৰ আপুনি বুজাব পাৰিব নেকি? কি বুলি আহিছে? ছ'লাৰ ৰিবেট। ছ'লাৰ ৰিবেট হয়। মানে কিহৰ পৰা কৈছে আপোনাৰ? মানে আপুনি যদি নৱেম্বৰ মাহৰ ষ্টেটমেণ্টটো চায় এইটো কনজিউমাৰ নাম্বাৰৰ, তেনেহ'লে গভৰ্ণমেণ্ট ছাবচিডি য'ত লিখা আছে তাৰ ঠিক তলত ছ'লাৰ ৰিবেট লিখা আছে। এইটোৰ বিষয়ে জানিব বিচাৰিছিলোঁ। নৱেম্বৰ মাহৰ ষ্টেটমেণ্টটোত ন? অঁ ছ'লাৰ ৰিবেট বুলি। সেইটোৱে। এইটোতো কটা হোৱা নাই ছাৰ আপোনাৰ তেনেকুৱা এমাউণ্ট। নাই, এইটো ছ'লাৰ ৰিবেট মানে হ'ল মানে কিবা বস্তু যদি মই ব্যৱহাৰ কৰিব বিচাৰিছোঁ যোনটোত মানে ছ'লাৰ এনাৰ্জি মই ইউজ কৰি আছোঁ ন, তেতিয়া মই কিবা ৰিবেট পাম। এইটোৰ কাৰণে মই জানিব বিচাৰিছোঁ যে এইটো কেনেকৈ পাম। আচ্ছা, আপুনি অকণমান লাইনত থাকিবচোন। ঠিক আছে। হেল্ল'। হেল্ল'। আপোনালোকৰ ঘৰত কিবা ছ'লাৰ ইউজ কৰে নেকি? মই ইউজ কৰিম বুলি ভাবি আছোঁ, সেইকাৰণে মই জানিব বিচাৰিছোঁ যে ৰিবেটটো কেনেকৈ পাম। আপুনি ৰিবেটটো কেনেকৈ পাব মানে আপুনি ছ'লাৰ যেতিয়া ব্যৱহাৰ কৰিব ন, ছ'লাৰটো ব্যৱহাৰ কৰাৰ পাছত আপুনি যিমানখিনি ছ'লাৰৰ পৰা আপুনি ইউজ কৰিলে, ধৰি লওক আজি 24 ঘণ্টাৰ ভিতৰত আপুনি ছ'লাৰত বোলে টোটেল 10 কিলোৱাটৰ ব্যৱহাৰ কৰিলে আপোনাৰ ঘৰৰ কাৰণে। ঠিক আছে। তাৰ অধিক যদি আপুনি তাৰ মাজতো যদি আমাৰ APDCLলৈ যদি আপুনি দিব পাৰে তাৰ লাইন। আচ্ছা, অ'কে। APDCLলৈ মানে সেইটো তেখেতলোকে কানেকশ্যন কৰি দিব। যোনটো কানেকশ্যন সেইখিনি তেখেতলোকে কৰি দিব, APDCLে কৰি দিব। আপুনি যোনটো ব্যৱহাৰ কৰিব, ব্যৱহাৰ কৰাৰ পাছতো আপোনাৰ বোলে বেছি হৈ আছে, আপুনি বোলে APDCLকো আপুনি শ্বেয়াৰ কৰিছে, তেতিয়াহ'লে শ্বেয়াৰৰ পইচাটো আপুনি ৰিবেট পাব। আচ্ছা, এইটো এপ্লাই কেনেকৈ কৰিম? এইটো চাব ডিভিজনত গ'লে আপুনি গম পাই যাব। গোটেই আপোনাৰ সেইখিনি আপুনি এপ্লাই মানে অকল বস্তুতে এপ্লাই কৰিলে নহ'ব, ইয়াত মানে গোটেই আপোনাৰ ইঞ্জিনিয়াৰিং আহি সেইখিনি কানেকশ্যনটো ঠিক কৰা হ'ব। গম পালোঁ, মানে ছাৰ্ভে হ'ব যে কিমান কিলোৱাটৰ দৰকাৰ। কেনেকৈ কিমান আছে, কি কথা, সেইখিনি চব তেখেতলোকে কৰিব। কিন্তু ৰিবেটটো মেইন ছ'লাৰ ৰিবেটটোৰ কাৰণে হৈছে পইচাটো আপোনাক তাত আপুনি শ্বেয়াৰ পাই যাব। এইটো মোৰ চাব ডিভিজন বেলেগ ক'ৰবাত? নিশ্চয় তাত গ'লে হ'ব। বাকী আচ্ছা। তেখেতলোকে যি এপ্লিকেশ্যন প্ৰয়োজন, যি ডকুমেণ্টছ প্ৰয়োজন, সেইখিনি তেখেতলোকে আপোনাক কৈ দিব। আচ্ছা, ঠিক আছে। আপোনাৰ নামটো কি? বহুত ভাল ইনফৰ্মেশ্যন দিছে আপুনি, বহুত ধন্যবাদ। থেংক ইউ। কিবা প্ৰশ্ন থাকিলে নিশ্চয় সুধিব। নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনাত আপোনালোকে কেনেকৈ এনৰোল কৰিব পাৰিব।